বন্ধুসকল, বহুদিনৰ মূৰৰ পাছত মই আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। গতিকে বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যদিহে ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ। লগতে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু যদিহে আপোনালোকে বৰ্তমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব বটনটো হিট কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, আজি মই অলপো দেৰি নকৰাকৈ যিটো বিষয়ৰ সম্পৰ্কত আপোনালোকৰ মাজত আলোচনা কৰিব বিচাৰিছোঁ সেই বিষয়টোৰ মাজলৈ যাব বিচাৰিছোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইলখন দেখি ইতিমধ্যে গম পাইছে যে আজিৰ এই আলোচনাৰ বিষয়বস্তুটো কি বিষয়ৰ সম্পৰ্কত মই আপোনালোকৰ মাজত আলোচনা কৰিব বিচাৰিছোঁ। যিহেতুকে আজিৰ এই ভিডিঅ'টো মই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক অলপ মটিভ কৰিবৰ কাৰণে বা তেওঁলোকক অলপ উৎসাহ দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই মোৰ বিবেকেৰে যিখিনি ঢুকি পাইছোঁ বা মোৰ সম্যক জ্ঞানেৰে এই কথাখিনি আপোনালোকৰ মাজত আলোচনা কৰিব বিচাৰিছোঁ। হয়তো এই কথাখিনিৰ মাজত কিছু পৰিমাণে হ'লেও ভুল ভ্ৰান্তি ৰৈ যাব পাৰে। সেই সকলোখিনি ভুল ভ্ৰান্তি আপোনালোকে মাফ কৰিব বুলি আশা ৰাখিছোঁ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰিছোঁ। যিহেতুকে আমাৰ শিক্ষা জীৱন বা ছাত্ৰ জীৱনত আটাইতকৈ ডাঙৰ সম্পদটোৱে হৈছে শিক্ষা আহৰণ কৰা। বৰ্তমান সময়ত আমি শিক্ষাৰ অবিহনে কোনো কামেই কৰাটো সম্ভৱপৰ নহয় বুলিয়ে ক'ব লাগিব। শিক্ষাটো আমাৰ জীৱনৰ প্ৰতিটো খোজ, জীৱনৰ যি আমাৰ উন্নতিৰ জখলা, সেই উন্নতিৰ জখলাত বগাবলৈ যাওঁতে আমাক প্ৰতিটো খোজতে প্ৰতিটো পলতে শিক্ষাৰ প্ৰয়োজন হ'ব। গতিকে সেই হেতুকে মই ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'টোৰ মাজেৰে ক'ব বিচাৰিছোঁ যে শিক্ষা জীৱন বা ছাত্ৰ জীৱনত আটাইতকৈ আমি ডাঙৰ মূল্যৱান সম্পদ হিচাপে শিক্ষা আহৰণ কৰাটো উচিত। শিক্ষা আমি যিমান পাৰোঁ সিমান পৰ্যায়লৈকে লোৱাটো উচিত বুলি মই ক'ব বিচাৰোঁ, মোৰ বিবেক বিবেচনা আৰু সম্যক জ্ঞানৰ আধাৰত। কাৰণ শিক্ষাটো মই অলপ আগতেও কৈছোঁ যে শিক্ষাটো বৰ্তমান সময়ত হৈছে আটাইতকৈ আমাৰ মূল্যৱান সম্পদ। শিক্ষাটোৰ অবিহনে আমি বৰ্তমান সময়ত কোনো এটা কাম সমাধান কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ নহয় বা যিকোনো এটা কাম কৰিবলৈ যাওঁতে পোনপ্ৰথমে আমি এজন সুস্থ শিক্ষিত ব্যক্তি হ'ব লাগিব। ইয়াৰ মাজত প্ৰশ্ন উঠে যে বহু ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষা আহৰণ কৰিবলৈ যাওঁতে প্ৰকৃত শিক্ষা আহৰণৰ পৰা বিচলিত হৈ পেলাই তেওঁলোকে অন্য এটা দিশত গতি কৰিবলৈ ধৰে। যেতিয়া এই ছাত্ৰ ছাত্ৰীসকলে শিক্ষা আহৰণৰ যিটো গতিপথ বা যিটো পথ আমি যেনেদৰে শিক্ষা আহৰণ কৰিব লাগে তাৰ পৰা যদি বিচলিত হৈ অন্য এটা দিশত তেওঁলোকে গতি কৰে তেতিয়াহ'লে সেই ছাত্ৰজনৰ শিক্ষা জীৱনৰ যিটো প্ৰকৃত শিক্ষা সেই প্ৰকৃত শিক্ষাটো তেখেতে লোৱাৰ পৰা বঞ্চিত হ'ব। গতিকে বন্ধুসকল, এই শিক্ষা জীৱন বা ছাত্ৰ জীৱনত আমি কেৱল শিক্ষা আহৰণৰ প্ৰতিহে অধিক গুৰুত্ব প্ৰদান কৰাটো মই উচিত বুলি ক'ব বিচাৰোঁ। কাৰণ যদিহে আপুনি শিক্ষা জীৱন বা ছাত্ৰ জীৱনটো লৈ যিখিনি আমাৰ আহৰণ কৰিবলগীয়া জ্ঞান বা শিক্ষাৰ যিখিনি প্ৰকৃত জ্ঞান সেইখিনি যদি আপুনি আহৰণ কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি ছাত্ৰ জীৱন বা শিক্ষা জীৱন পোৱাটো আপোনাৰ বিফলে যাব। গতিকে বহু ছাত্ৰ ছাত্ৰীৰ মাজত এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে যিসকলে নেকি শিক্ষা আহৰণৰ যিবিলাক পদ্ধতি বা আমি প্ৰকৃত শিক্ষা কেনেকৈ আহৰণ কৰিম তেনেকুৱা কিছুমান কথাৰ তেওঁলোকে সঠিকভাৱে বুজ ল'ব নোৱাৰে। তাৰ ফলত তেওঁলোকে এই শিক্ষা জীৱনৰ যিটো গতিপথ বা শিক্ষানো আমাৰ জীৱনত কিয় প্ৰয়োজন এইবিলাক কথাৰ পৰা তেওঁলোকে বিচলিত হ'বলৈ ধৰে। গতিকে মই সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বিশেষকৈ প্ৰস্তুত কৰিছোঁ। চাওক, আপুনি শিক্ষা আহৰণ কৰিবলৈ গৈছে বা শিক্ষাৰ প্ৰকৃত জ্ঞান আহৰণ কৰা মানে এইটোৱে বুজাইছে যে আপুনি শিক্ষা যে আহৰণ কৰিছে তাৰ এটা সঠিক উদ্দেশ্য থাকিব লাগিব। উদ্দেশ্যবিহীনভাৱে যদি আপুনি শিক্ষা আহৰণ কৰিবলৈ গৈছে তেতিয়াহ'লে আপোনাৰ যিমান শিক্ষিত নহওক কিয়, আপোনাৰ যিমান মাৰ্কছ নাহক কিয়, আপুনি যিমান পাৰ্চেণ্টেজ লাভ নকৰক কিয়, আপোনাৰ কিন্তু সেই শিক্ষা কেতিয়াও সফল হ'ব নোৱাৰে। কাৰণ এটা উদ্দেশ্যহীনভাৱে যদি আপুনি শিক্ষাৰ গতিপথত খোজ দিছে
তেতিয়াহ'লে কোন সময়ত ক'ত গৈ আপোনাৰ সেই শিক্ষাটো ৰখিব বা আপুনি শিক্ষাটো কি কাৰণে আপুনি আহৰণ কৰিছে তাৰ আঁৰত যদি কোনো ধৰণৰ উদ্দেশ্যই নাথাকে তেতিয়াহ'লে আপোনালোকে মই ভাবোঁ শিক্ষা লোৱাটো প্ৰয়োজনেই নাই। কাৰণ আমি শিক্ষা এটা যেতিয়া ল'বলৈ যাম প্ৰত্যেকজন ব্যক্তিৰ মনতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মনতেই এটা উদ্দেশ্য লুকাই থাকে, এটা সুপ্ত উদ্দেশ্য মনৰ মাজতে লুকাই থাকে। গতিকে সেই উদ্দেশ্যটো যেতিয়া আপোনালোকে বুজি পেলাই সেই উদ্দেশ্যটো পূৰণ কৰিবৰ কাৰণে আপোনালোকে শিক্ষাবিলাক আহৰণ কৰিব বা শিক্ষা আহৰণৰ যিটো গতিপথ সেইটো বাছি ল'ব, তেতিয়াহে আপোনালোকৰ সেই আহৰণ কৰা শিক্ষাটো সফল হ'ব বুলি মই ক'ব বিচাৰিছোঁ। ইয়াৰ মাজতে মই এটা কথা কৈ থ'ব বিচাৰিছোঁ, যিহেতুকে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা জীৱন অৱস্থাত বা ছাত্ৰ জীৱন অৱস্থাত সেই প্ৰকৃত শিক্ষা আহৰণ কৰিবৰ কাৰণে কেনেধৰণৰ কিছুমান কাৰ্য তেওঁলোকে সম্পাদন কৰিব লাগিব সেই কথাটো ভালদৰে উপলব্ধি কৰিব পাৰিব লাগিব। এতিয়া বহু লোকে ক'ব পাৰে যে 24 ঘণ্টাৰ ভিতৰত প্ৰায় 20 ঘণ্টা বা আপোনাৰ 18-15 ঘণ্টাই আপুনি অধ্যয়ন কৰিব লাগিব। এনেকুৱা ধৰণৰ কিছুমান কথা কয় যে আমি শিক্ষাটো যদি আহৰণ কৰিব হয় আমি 24 ঘণ্টাৰ ভিতৰত 20 ঘণ্টা বা 18 ঘণ্টা বা 15 ঘণ্টাই আমি অধ্যয়ন কৰিব লাগিব। কিন্তু মোৰ ধাৰণাত বা মোৰ বিবেচনায় এটাই কথা কয় যে যিজন ছাত্ৰই একাগ্ৰতাৰে অধ্যয়ন কৰে তেওঁক ঘণ্টাৰ প্ৰয়োজন নাই, 1 মিনিট সময় তেওঁৰ বাবে যথেষ্ট অধ্যয়নৰ বাবে। গতিকে আপোনালোকে সদায় এটা কথা মনত ৰাখিব যে ঘণ্টা ঘণ্টা পঢ়ি থকাটোৱেই কেৱল যে ছাত্ৰৰ কৰ্তব্য বা শিক্ষা আহৰণ কৰিবৰ বাবে ঘণ্টা ঘণ্টা যে পঢ়িব লাগিব সেইটো কথা নহয়। মাত্ৰ 1 মিনিট সময় দিয়ক। জীৱনৰ যিখিনি সময় পাইছে আপোনালোকে দিনটোত যিখিনি সময় পাইছে সেই সময়খিনিৰ পৰা অলপমান উলিয়াই আপোনালোকে অধ্যয়নৰ বাবে 1 মিনিট সময় দিয়ক। সেইটোৱে আপোনালোকৰ বাবে যথেষ্ট। আৰু সেই 1 মিনিটত আপুনি যিখিনি শিক্ষা আহৰণ কৰিব সেই শিক্ষাই আপোনাক জীৱনৰ উন্নতিৰ জখলাত বগাই যোৱাত সহায় কৰিব। শিক্ষাৰ জীৱনত প্ৰত্যেকজন ছাত্ৰই প্ৰতিযোগী হ'ব লাগিব। মই কৈছোঁ যে শিক্ষা জীৱনত প্ৰত্যেকজন ছাত্ৰই প্ৰতিযোগী হ'ব লাগিব। তেওঁলোকৰ মনত প্ৰতিযোগিতাৰ যিটো মনোভাৱ সেই ভাৱটো থাকিব লাগিব। কিন্তু নিজকে আনৰ লগত প্ৰতিযোগী কৰিবলৈ যাওঁতে এই যে যিখিনি আমি শিক্ষা আহৰণ কৰিবলগীয়া আছিল বা যিখিনি আমি জ্ঞান আহৰণ কৰিব লগা আছিল তাৰ পৰা কেতিয়াও বিচলিত হ'ব নালাগে। বহু ছাত্ৰ ছাত্ৰী এনেকুৱা আছে তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত ভাল, মই কৈছোঁ বহুতেই ভাল, কিন্তু তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি আপোনালোকে জানেনে? তেওঁলোকক যদি তেওঁলোকে অধ্যয়ন কৰি থকাই কোনোবা এখন আপোনালোকে যদি বুক আনি তাৰ পৰা কিবা এটা কনচেপ্ট বা কোনোবা এটা যদি আপোনালোকে প্ৰশ্ন সোধে তেনেহ'লে তেওঁলোকে সেই প্ৰশ্ন বা সেই কনচেপ্টটো আপোনালোকৰ আগত সুন্দৰকৈ তেওঁলোকে বুজাই দিব নোৱাৰে। কাৰণ তেওঁলোকৰ কি হৈছে যে তেওঁলোক প্ৰতিযোগী হোৱাৰ বাবে তেওঁলোকে প্ৰকৃত শিক্ষা বা প্ৰকৃত যিটো জ্ঞান আহৰণ কৰিব লাগিছিল সেই জ্ঞানখিনি আহৰণ নকৰি কেৱল মাত্ৰ তেওঁলোকে কি কৰিছে মুখস্থ বিদ্যাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। গতিকে মই এটা কথা ক'ম যে আপোনালোকে মুখস্থ বিদ্যাটোৰ ওপৰত বেছি বিশ্বাস নকৰিব। সদায় আপোনালোকে যিকোনো এটা কনচেপ্ট, যিকোনো এটা প্ৰশ্ন তাৰ উত্তৰত কি লিখিছে বা কনচেপ্টটোত কি কৈছে সেই বস্তুখিনিৰ প্ৰকৃত জ্ঞানখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰক। যেতিয়া আপোনালোকে বস্তুটো বুজিব, যেতিয়া সেই কনচেপ্টটোৱে কি ক'ব বিচাৰিছে এই বস্তুবিলাক আপোনালোকে সুন্দৰভাৱে উপলব্ধি কৰিব পাৰিব, তেতিয়া আপোনালোকৰ ক'তো মৰণ নাই। আপুনি এটা কথা ভাবি লওক যে কালিলৈ এক্সাম আছে, আপুনি কি পঢ়িব বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব আপোনাৰ কোনো ধৰণৰ আইডিয়া নাই। এতিয়া আপুনি যদি কুৱেশ্যনৰ এনচাৰবিলাক অনলি আপোনালোকে যদি কেৱল মাত্ৰ মুখস্থ কৰি যায় হয়তো আপুনি পঢ়ি যোৱা সেই প্ৰশ্নটো এক্সামত আপোনাৰ পৰীক্ষাত নাহিবও পাৰে। তেতিয়া আপুনি কি কৰিব? কাৰণ আপোনাৰটোতো লেচন বা কনচেপ্টটোৰ ওপৰত কোনো ধৰণৰ নলেজেই নাই, কোনো ধৰণৰ জ্ঞানেই নাই। আপুনি ভালদৰে সেই কনচেপ্টটো বুজিয়ে পোৱা নাই। কেৱল তাৰ ওপৰত এটা কুৱেশ্যন দিলে যে এইটো আহিব পৰা সম্ভাৱনা আছে, আপুনি তাকে ভাবি পেলাই কি কৰিলে মুখস্থ কৰিলে। ওৰে ৰাতি টোপনি ক্ষতি কৰি পেলাই আপুনি কি কৰিলে মুখস্থ কৰিলে। কিন্তু যদি এতিয়া সেই প্ৰশ্নটো আপোনাৰ পৰীক্ষাত নাহিল
তেতিয়া আপুনি কি কৰিব? তেতিয়াতো আপোনাৰ উপায় নাই, আপুনি নিলিখাকৈ সেই প্ৰশ্নটো এৰি থৈ আহিব লাগিব। কিন্তু যদিহে আপুনি প্ৰশ্নটো ভালদৰে বুজিল হয় বা আপুনি যদি কনচেপ্টটো ক্লিয়াৰ হ'ল হয়, আপোনাৰ যদি আপুনি সেই যে লেচনটো আছে আপোনালোকৰ, সেই লেচনটো যদি আপোনালোকে ভালদৰে পঢ়ি মেলি তাত কি ক'ব বিচাৰিছে সেই সকলোখিনি বস্তু যদি আপুনি বুজিলেহেঁতেন, তেতিয়াহ'লে আপোনাৰ কি নাছিল? মৰণ নাছিল। তাৰ পৰা যিকোনো এটা লেচন হওক, যিকোনো এটা কনচেপ্ট হওক, তাৰ পৰা যেনেকুৱা ধৰণৰ কুৱেশ্যন নিদিয়ক কিয় আপুনি লিখিব পাৰিব, যেতিয়া আপোনাৰ সেই কনচেপ্ট বা লেচন বা সেই প্ৰশ্নটোৰ ওপৰত আপোনাৰ কি থাকিব? সঠিক জ্ঞানকণ থাকিব। দ্বিতীয় কথা হ'ল, বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে কিছুমান কুৱেশ্যন বাছি লয় যিবিলাক আহিবলগীয়া সম্ভাৱনা আছে বা বহুদিনীয়া কিছুমান আগতে আহি যোৱা কিছুমান কুৱেশ্যন পেপাৰ তেওঁলোকে কালেক্ট কৰে, সংগ্ৰহ কৰে আৰু সেই প্ৰশ্নবিলাক তেওঁলোকে সলভ কৰি পেলাই কি কৰে? মুখস্থ কৰি পেলাই তেওঁলোকে কি কৰিবলৈ যায়? এক্সাম দিবলৈ যায় বা পৰীক্ষাত উত্তীৰ্ণ হ'ম বুলি তেওঁলোকে ভাবি লয়। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আপুনি ধৰক পঢ়ি যোৱা কুৱেশ্যনটো এক্সাম পেপাৰখনত আহিল, কিন্তু আপুনি মুখস্থ বিদ্যাৰ ওপৰত বিশ্বাস কৰাৰ বাবে আপোনাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি হ'ব জানেনে? যেতিয়া আপুনি সেই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে এনচাৰ শ্বীটখনত কৰিবলৈ ল'ব, তেতিয়া কি হয়? যদিহে আপুনি মুখস্থ কৰা এনচাৰটোৰ কোনোবা এটা ৱৰ্ড পাহৰি গ'ল, তেতিয়াহ'লে আপুনি সেই ৱৰ্ডটো কোনোপধ্যে কোনো কাৰণতে মনত পেলাব নোৱাৰে। আৰু আপুনি মুখস্থ কৰাৰ বাবে কি হ'ল? আপুনি সেই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ চিন্তা ধাৰণা, আপোনাৰ বিবেচনাৰে আপুনি কি কৰিব নোৱাৰে? সেই কুৱেশ্যনটোৰ এনচাৰ লিখিব নোৱাৰে। তাৰ ফলত কি হ'ল? আপুনি সেই কুৱেশ্যনটোৰ এনচাৰ আধাখৰীয়াকৈ লিখি থৈ আহিব লগা হ'ল। গতিকে মই এটাই আপোনালোকক কথা ক'ম যে আপোনালোকৰ যিটো ছাত্ৰ জীৱন বা যিটো শিক্ষা জীৱন আছে, সেই শিক্ষা জীৱনত সেই মুখস্থ বিদ্যাটোক আপোনালোকে আপোনাৰ জীৱনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ নিজৰ শিক্ষা জীৱনটোৰ পৰা আঁতৰাই ৰাখিব। চাব, যেতিয়া আপোনালোকে যিকোনো পাঠেই নহওক কিয়, যিকোনো লেচনেই নহওক কিয় বা যিকোনো কনচেপ্টেই নহওক কিয়, যেতিয়া সেই কনচেপ্ট বা লেচন বা কুৱেশ্যনৰ যেতিয়া আপোনালোকে প্ৰকৃত জ্ঞানখিনি আপোনালোকে উপলব্ধি কৰিব, তেতিয়া আপোনালোকৰ কোনো চিন্তা নাই। সেই লেচন বা সেই কনচেপ্টটোৰ ওপৰত ভিত্তি কৰি যেনেকুৱা ধৰণৰে কুৱেশ্যন নাহক কিয় আপোনালোকে সলভ কৰিব পাৰিব। গতিকে এই মুখস্থ বিদ্যাটোক আপোনালোকে অলপ নিজৰ শিক্ষা জীৱনৰ পৰা আঁতৰাই ৰাখিব। সদায় বস্তুবিলাক আপোনালোকে ক্লিয়াৰ কৰি পেলাই বুজিবলৈ চেষ্টা কৰিব। কি কৈছে, কি কোৱা নাই, এই সকলোখিনি বস্তু আপোনালোকে চাৰিও দিশৰ পৰা জানিব লাগিব। তাৰপিছত হ'ল যে ছাত্ৰ ছাত্ৰীসকল, অলপ আগত মই কৈছিলোঁ যে প্ৰতিযোগী হৈছে আজিকালি। ছাত্ৰ ছাত্ৰীসকল প্ৰতিযোগী যেতিয়া হ'ল, তেতিয়া তেওঁলোকে কি কৰিছে? কেৱল পাৰ্চেণ্টেজটোৰ ওপৰতহে গুৰুত্ব দিছে। তেওঁলোকে যিটো মানে প্ৰকৃত জ্ঞান আহৰণ কৰিব লাগে, যিখিনি প্ৰকৃত শিক্ষা আহৰণ কৰিব লাগে, সেইখিনি তেওঁলোকে আহৰণ কৰা বা তেওঁলোকে লাভ কৰাৰ পৰা কি হৈ গৈছে? বঞ্চিত হৈছে। মানে তেওঁলোকে কি কৰিছে? কেৱল অকল এক্সাম আছে বা পৰীক্ষা আছে, তাৰ বাবে কেৱল কুৱেশ্যনবিলাক মুখস্থ কৰিব লাগে আৰু এক্সাম দিব লাগে, পাছ কৰিব লাগে, এটা ভাল পাৰ্চেণ্টেজ ল'ব লাগে, তাৰ ওপৰতে বেছি গুৰুত্বটো দিছে। কিন্তু যে এই কনচেপ্টটো বা এই লেচনটোত আচলতে কি কৈছিল বা কি আমাৰ জানিব লগা কথা আছিল বা এই পাঠটো বা লেচনটো বা কনচেপ্টটোৰ পৰা আমাৰ আটাইতকৈ ডাঙৰ জানিবলগীয়া জ্ঞান কোনখিনি, সেই বস্তুখিনি তেওঁলোকে লোৱাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান নকৰা হৈছে। তাৰ ফলত কি হৈছে? বহু ছাত্ৰ ছাত্ৰীয়ে ভাল ভাল পাৰ্চেণ্টেজ লৈ এটা সময়ত কি কৰিব লগা হৈছে? আধাতে কোনোবাই কলেজ এৰি দিছে, কোনোবাই স্কুল এৰিছে, মানে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে। গতিকে প্ৰত্যেকজন ছাত্ৰ, প্ৰতিগৰাকী ছাত্ৰীক এটাই মই কথা ক'ম যে আপোনালোকে প্ৰতিযোগী হওক, লগতে আপোনালোকে পাৰ্চেণ্টেজো আনক, কিন্তু যিখিনি আপোনালোকে প্ৰকৃত জ্ঞান আহৰণ কৰিব লাগে, সেই প্ৰকৃত জ্ঞান আহৰণ কৰাৰ ওপৰতহে বেছি গুৰুত্বটো প্ৰদান কৰক। যেতিয়া আপোনালোকে এই প্ৰকৃত শিক্ষা আহৰণৰ ওপৰত বা প্ৰকৃত জ্ঞান লাভ কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব, তেতিয়া চাব আপোনালোকৰ পাৰ্চেণ্টেজ আপোনা আপুনি আহিব। মানে আপোনালোকে লিখিব পাৰিব যেতিয়া আপোনালোকৰ নলেজটো থাকিব, হয়নে? আৰু আপোনালোকে যেতিয়া বেলেগৰ লগত প্ৰতিযোগিতাত নামিছিল,
তেতিয়া আপোনালোকে সেই প্ৰতিযোগিতাখনতো আপোনালোকে কি হ'ব বিজেতা হ'ব হয় মুখস্থ বিদ্যাৰো গুৰুত্ব অধিক আছে কিন্তু গুৰুত্ব যিমান তাতোতকৈ বেছি ইয়াৰ কি আছে সমস্যা আৰু অসুবিধা আছে কেলে কৈছো কাৰণ মুখস্থ বিদ্যাটো খন্তেকীয়া আপুনি যদি মুখস্থ কৰি কৰি পেলাই কামবিলাক কৰিবলৈ যায় আপুনি চাব খুব বেছি ইয়াৰ সময় এমহীয়া হ'ব পাৰে বা ছমহীয়া হ'ব পাৰে বা এবছৰীয়া হ'ব পাৰে এবছৰটো প্ৰায় খুব কমেই হয় কিন্তু আপোনালোকে যদি যিকোনো এটা বিষয়বস্তুৰ ওপৰত যদি প্ৰকৃত জ্ঞানটো আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকৰ সেই জ্ঞান কিন্তু কোনোদিনে শেষ হৈ নাযায় সেইটো কেতিয়াও ক্ষণস্থায়ী নহয় সেইটো সদায় দীৰ্ঘদিনীয়া হয় মানে আপোনালোকৰ বহু দিন ধৰি বহু বছৰ ধৰি আপোনালোকে আহৰণ কৰা সেই জ্ঞানবিলাক আপোনালোকৰ মন মগজুত ধুনীয়াকৈ থাকি যাব মাত্ৰ আপোনালোকে কি কৰিব লাগিব তাক মাজে সময়ে ৰিকল কৰি থাকিব লাগিব তো বন্ধুসকল বহুত দেৰিও হৈ গ'ল ময়ো এই ভিডিঅ'বিলাক ৰাতিহে আপোনালোকৰ বাবে প্ৰস্তুত কৰিব লগা হয় কাৰণ দিনটো সম্পূৰ্ণ নিজৰ কামত ব্যস্ত থাকিব লগা হয় তাৰ বাবে ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে অলপ মানুহ সময় উলিয়াব নোৱাৰা অৱস্থাত কেতিয়াবা পৰি যাওঁ গতিকে বহুত ৰাতিও হ'ল এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু শেষত এটা কথা কওঁ যে কালিলৈৰ পৰা কণ্টিনিউ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম আৰু ক্লাছ 10 হওক বা 9 হওক বা ডিগ্ৰীৰে হওক বা যিকোনো ক্লাছৰে নহওক মোৰ লগত যিমানবিলাক মানে কিতাপ বুকছ মোৰ লগত কালেক্ট কৰি পেলাই ৰখা আছে সেইবিলাকৰ একোটা লেচন মই ডে বাই ডে আপোনালোকৰ মাজত আলোচনা কৰিম গতিকে আপোনালোকে এনেকুৱা ধৰণৰ মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি অল বটনটোত প্ৰেছ কৰি দিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মই পুনৰ লগ পাম